ৰাজা আৰু মই আৰু লগতে আমাৰ পিকনিকলৈ যোৱা যাত্ৰীসকল আৰু কাজিৰঙাত ইয়াতে বহি আমি ব্ৰেকফাষ্টটো প্ৰথমে আৰম্ভ কৰিলোঁ। আৰু কাজিৰঙাত ইয়াতে খুৰাজনক আপুনি যেন কেমেৰাত এই খুৰাজনে দূৰবীণটো দেখুৱাই কিমান লয় দূৰবীণ পইচা? দেখাই আৰু 20 টকাকে তেওঁ পইচাটো লয়। ইয়াতে ষ্টুডেণ্টৰ থকা কমি যায় ন? কাজিৰঙাৰ জীৱ-জন্তুবিলাক ষ্টুডেণ্টৰ কমি ঘূৰি দিয়ে। চাব পাৰি। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী হিমেশ্বৰ বৰা। হুম? হিমেশ্বৰ বৰা। সোমেশ্বৰ বৰা। আৰু ইয়াত দূৰবীণ দি চালে আপোনাৰ জীৱ-জন্তু দেখা পায় ন হয় এইফালে? হয় হৰিণ-চৰিণ, বাঘ-চাঘ। হয়। আপোনালোকে নিশ্চয় আহিব খুৰাৰ ওচৰত আৰু আৰু ওপৰত সেয়া কেৰাহী দেখিছে, খৰি কেৰাহী। আৰু তেনেকুৱাতে আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল। আৰু এখেত আমাৰ জিতু দাই চলাই আছে। আৰু এনেকে কাষতে ৰাস্তাৰ হাতী চাফাৰী, হাতী-বাহু গৈ আছে। ফৰেনৰ মানুহবিলাক আহে চাফাৰী কৰি চাওকচোন। আৰু ৰাস্তাটো কি ধুনীয়া একেবাৰে সুন্দৰ পৰিৱেশ। আৰু ৰাস্তাৰ কাষতে থকা আমাৰ হালধিবাৰী ডুমডুমাই থান দেখিছেনে? বিৰাট গম্ভীৰ। কি সুন্দৰ পৰিৱেশ কাজিৰঙা, মনোমোহা দৃশ্য। আহিবচোন কেতিয়াবা আপোনালোকে। বাগানৰ মাজে মাজে, চাহ বাগানৰ মাজে মাজে চাহ বাগানৰ ওচৰতে গছ-গছনি, বাবা মন্দিৰ। আৰু কাজিৰঙা আহিলে আপোনালোকে বেছি স্পীড নাহিব দেই। বেছি স্পীড আহিলে আপোনালোকৰ ফাইন আছে। আৰু জেগাই জেগাই কেমেৰাও ৰাখিছে। কেমেৰা বেছি স্পীড জীৱ-জন্তু পাৰ হোৱা ঠাইতো এই দেখিছেনে আমাৰ গাড়ীখন কিমান স্পীডত গৈছে? 38 স্পীড, 37, 38, 37 700 গৈ আছে। আৰু বেছি স্পীড যাব নোৱাৰি। ইয়াত জীৱ-জন্তু পাৰ হোৱা জেগা। সেইটো কাৰণে যাব নোৱাৰি। আহি গ'লো আমি কাজিৰঙা নেশ্যনেল পাৰ্ক। এই এইফালে দিয়ে যায়। আগেদি ক'ত দি যায়? হা? আগেদি যায় না, এইটো আছে। এইটো বহল ৰাস্তা। এইফালে আপুনি ক'ত যাব? আৰু তেনেকুৱাতে আমি পাইলোঁ বাগান, চাহ বাগান। চাহ মানে অসম, অসম মানে চাহ। দেখিছেনে বাগানৰ মাজত? কাকচাং গৈছোঁ দেই, কাকচাং। এইফালেতো অসমত কাকচাঙৰ মনোমোহা দৃশ্য চাবলৈ আহে বাগান দেখিছেনে? ইয়াতে থাকিবলৈ মন যায়। গছ-গছনিবিলাক দেখি, বাগানবিলাক দেখি। আৰু এইফালে আপোনাৰ এই বাগানটো এই কলম দি আছে। এইটো পাতচিচ। আকৌ নামিব দিয়ক, গছে সলাব পাত। যেনেকে মানুহে বিহু আহিলে সলায় কাপোৰ কানি, সেইকাৰণে গছৰো সলাব পাত। ভগৱানে প্ৰত্যেক জীৱৰে, প্ৰত্যেক সৃষ্টিয়ে এটা এটা নতুন সৃষ্টি, নতুন যেনেকে আমি গছবোৰ গৰু ছাগলীৰ কাৰণে এতিয়া দিগদাৰ হৈছে, আমাৰো সময়ত তেনেকুৱা খাবলৈ পাব দিগদাৰ হ'ব। ইয়াত পাত সলাব এতিয়া আমি গৈ আছোঁ। আহি পাই গ'লোঁ কাৰ্বি আংলং গেট। আৰু ইয়াতে এই দাদাজনে লয় 200 টকা এণ্ট্ৰি ফিজ। এয়া আমাৰ মানুহ নামি গৈছে। এই 200 টকা দিলে ছাৰে আৰু টিকেটখন ল'লে। আকৌ আৰু এটা গেট আছে। আৰু চাওকচোন ইয়াত থকা মানুহে ইয়াত আনাৰসৰ গছ ৰুৱে। আনাৰস খাবলৈও কি ধুনীয়া মিঠা, চাওক কি ধুনীয়া পৰিৱেশ। আৰু ইয়াৰ ভিউটো চাওক, মই দেখাইছোঁ। আৰু আপোনালোকে
আৰু চাৰিওফালে পৰ্বত নহয় চৰি পাহাৰ, গছ গছনি আৰু তাৰ মাজত আমি বনভোজ খাই আছো। জাগাটোত থাকে হাত ধোৱাৰ আগে আগে এয়া একদম নাচিছে লাগিছে আৰু বেলেগে কৰিছে। আৰু আহোঁতে এয়া ষ্টাৰ্ট দিলোঁ মই চলিলোঁ আৰু আমাৰ বহিলে এয়া বাগানৰ মাজে মাজে চাহ মানে অসম, অসম মানে চাহ। ধন্যবাদ। Moredoni go